ओके प्रश्न उत्थापित হয় এনেকুৱা টাইপৰ ৰিয়েকশ্যনবোৰ আমি কেনেকৈ বেলেঞ্চ কৰিম। এইটো এটা ডিছপ্ৰপৰ্চনেশ্যন ৰিয়েকশ্যন, কিয়নো ইয়াত আয়োডিনৰ অক্সিডেশ্যন ষ্টেটটো হৈছে 0, ইয়াত আছে -1, ইয়াত আছে +5। ফাৰ্ষ্ট ষ্টেপ ট্ৰিকটো কৈ আছোঁ কেনেকৈ বেলেঞ্চ কৰিব লাগে। প্ৰথমে আমি চাম যে লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইডত থকা যিটো মানে এলিমেণ্টবিলাক কম্পাউণ্ডবিলাক আছে সিহঁতৰ মানে সংখ্যা একে আছে নে নাই। লেফ্ট হেণ্ড ছাইডত আয়োডিন আছে 2টা, ৰাইট হেণ্ড ছাইডত এটা মানে ইণ্ডিভিজুৱেলি চাব লাগিব, কাৰণ এটা কম্পাউণ্ডে এই অক্সিডেশ্যন আৰু ৰিডাকশ্যনৰ মানে ৰিডাকশ্যন হৈ গৈছে, গতিকে ইণ্ডিভিজুৱেলি চাব লাগিব। আমি যদি I2ৰ পৰা আয়োডিন লৈ I নেগেটিভ লৈ যাওঁ তেনেহ'লে ইয়াত আছে 2টা, ইয়াত আছে এটা, তেনেহ'লে আমি কি কৰিব লাগিব, ইয়াত 2 বহাই দিলোঁ, বেলেঞ্চ হৈ গ'ল, মানে নাম্বাৰটো বেলেঞ্চ হৈ গ'ল। I2ৰ পৰা IO3 ছিংগল নেগেটিভ লৈ গ'লে 2টা, এটা আছে আয়োডিন, ইয়াতো 2 বহাই দিলোঁ, নাম্বাৰটো বেলেঞ্চ হৈ গ'ল। ওকে, নাও আমি অক্সিডেশ্যন ষ্টেটটো বেলেঞ্চ কৰিব লাগিব। ইয়াত অক্সিডেশ্যন ষ্টেট 0, 0ৰ পৰা -1 গৈছে, গতিকে ইয়াত আছে মানে 0 আছে, 2 × 0 - 2 × -1 = কি আহিব, +2 আহিব। ওকে, ইয়াত 0 আছে, 2 × 0 - 2 × +5 কিমান আহিব, 10 আহিব। ইয়াত আমি এইটোৰ ডিফাৰেঞ্চটো আমি কেতিয়াও কৰিব নালাগে, ডিফাৰেঞ্চটো আমি হেৰি কৰিব নালাগে যে নেগেটিভ পজিটিভ তেনেকুৱা ল'ব নালাগে। ডিফাৰেঞ্চৰ কেনেকৈ নেগেটিভ পজিটিভ হ'ব ইয়াত ল'ব নালাগে, আমি অনলি মানে পজিটিভটো ধৰি ল'ম। ইয়াত যিটো অক্সিডেশ্যন ষ্টেটৰ ডিফাৰেঞ্চটো আহিল, এতিয়া এইটোলৈ খেলা ষ্টাৰ্ট হৈ যাব। I2 2I নেগেটিভ প্লাছ 2IO3 ছিংগল নেগেটিভ। I2ৰ পৰা I নেগেটিভ হওঁতে যিটো অক্সিডেশ্যন ষ্টেটৰ যিটো ডিফাৰেঞ্চটো আহিল, মানে I2ৰ পৰা I নেগেটিভ আহোঁতে যিটো ডিফাৰেঞ্চটো আহিল, এই ডিফাৰেঞ্চটো I2 আৰু I নেগেটিভৰ এই দুটাৰ ডিফাৰেঞ্চটো আহিছে, গতিকে এই ডিফাৰেঞ্চ এইটোতো I2 আৰু I2 নেগেটিভৰ আগত নবহে, এইটো বহিব ইয়াৰ আগত বহিব। আকৌ I2 আৰু IO3 ছিংগল নেগেটিভৰ মাজত যিটো ডিফাৰেঞ্চ আছে, এই ডিফাৰেঞ্চটো I2 আৰু IO3ৰ আগত নবহে, এইটো গৈ বহিব ইয়াৰ আগত। ওকে, এতিয়া আমি চাওঁ যিটো এইটোতো বেলেঞ্চ কৰিব লাগিব ন। ইয়াৰ আগতে ইয়াত -1ৰ পৰা +5 আহি আছে, -1 5 - -1 = 6 আহি গ'ল। এই 6টো ক'ৰ পৰা পালোঁ, এইটো আৰু এইটোৰ ডিফাৰেঞ্চটো পালোঁ 6, গতিকে এই দুটাৰ আগত নবহে, এই 6টো আহি বহিব ইয়াৰ আগত। এতিয়া আমি চাওঁ সকলোৰে 2ৰে ডিভাইড কৰিব পাৰি। তেতিয়া আমি অক্সিজেনৰ ডিফাৰেঞ্চটো চাম। ইয়াত অক্সিজেন আছে 0টা, ইয়াত অক্সিজেন আছে 2 × 3 = 6টা, অক্সিজেনৰ ডিফাৰেঞ্চটো আছে 6, গতিকে ইয়াত ইফালে আছে 6টা অক্সিজেন, ইফালে এটা অক্সিজেনো নাই, কি কৰিব লাগিব, ইফালে অক্সিজেন এড কৰিব লাগিব। অক্সিজেনটো আমি ডাইৰেক্ট অক্সিজেন এড কৰিব নোৱাৰোঁ, আমি কি কৰিব লাগিব, ৱাটাৰ এড কৰিব লাগিব 6টা। ইফালে আকৌ কি পালোঁ, 12টা প্ৰটন আছে, ইফালে 12টা প্ৰটন এড কৰি দিওঁ। এতিয়া আমি চাওঁ চাৰ্জ বেলেঞ্চ হ'লে নাই, 0 চাৰ্জ, -10 চাৰ্জ প্লাছ -2 চাৰ্জ প্লাছ +12 চাৰ্জ, বেলেঞ্চ হৈ গ'ল, 0 = 0। Okay, this is the formula or this is the trick, not formula.